হাই আপোনালোকৰ ভালনে? মোৰো ভাল বেয়া মাজতে আছোঁ। পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ, আজি আহি পাইছে। আনিব গৈ আছোঁ। এইটো আনিলে আপোনালোকৰ মাজত দেখুৱাই দিম আৰু কেনেকুৱা লাগে আপোনালোকে কৈ দিব। স্পৰ্টিং এটা অৰ্ডাৰ কৰিছিলোঁ, স্পৰ্টিংটো দেখুৱাম, কিন্তু এতিয়ালৈকে কাৰ স্পৰ্টিং নকওঁ আপোনালোকক। ফাইনেলি স্পৰ্টিংটো পাই গ'লোঁ। আজি বহুত হেপী, মানে অৰ্ডাৰ কৰা বস্তুটো আহি গ'ল। ভিডিঅ'টো শেষলৈ চাই থাকক। জয় জুবিন দা। স্পৰ্টিংটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট এটা কৰি দিব হা, তেতিয়া গম পাই যাম ভাল লাগিলে। আৰু আপোনালোকক লাগিলেও ল'ব পাৰিব, লিংকটো মই দি থৈ দিম, আপোনালোকে চাই কিনে লৈ ল'ব পাৰিব। আহক স্পৰ্টিংটো পিন্ধাই দেখুৱাই আছোঁ, আপোনালোক চাই থাকক। জুবিন দা যে নোহোৱা হোৱা নাই, এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই। জুবিন দা সদায় আমাৰ মাজত আছে আৰু সদায় থাকিব। জুবিন দা ভগৱান হয়, ভগৱান হয় জুবিন দা। জুবিন দাই যে ন্যায় সলকান পায়, সেইটোৱে বিচাৰোঁ। লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈকে ব্লগটো এইখিনি আছিল, আৰু নতুন ভিডিঅ'ত লগ পাম। আজিলৈকে এইখিনি আছিল। জয় জুবিন দা, বাই বাই।